25 জন আমি জ্যেষ্ঠ ব্যক্তি 25 খন প্ৰতীকী পতাকাৰ ওচৰত জ্যেষ্ঠ ব্যক্তিসকলক থিয় কৰাই দিবলৈ অনুৰোধ জনালো। লগতে আমাৰ মাজত উপস্থিত থকা আমাৰ হেনুপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু বনবস্তি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শৃংখলাবদ্ধভাৱে শাৰী পাতি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনালো। এয়া আমাৰ সংঘৰ সভাপতি মহোদয় সংঘৰ মূল পতাকা উত্তোলন কৰিছে আৰু প্ৰতীকী পতাকা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আৰু সকলোৱে নিজৰ নিজৰ স্থানত থিয় হোৱাৰ পাছতে আমি জাতীয় সংগীত পৰিৱেশন কৰিম। সেয়েহে আমাৰ আমি জাতীয় সংগীত পৰিৱেশনেৰে এই কাৰ্যসূচী আগবঢ়াই নিম। আৰু ইয়াৰ পাছৰ পৰ্যায়ত এই সংঘটোক কালক্ৰমত গৈ গৈ ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰিকেট ফুটবল সকলো দিশতে আগবাঢ়ি গৈছিল আৰু এতিয়া বিশেষকৈ এই বছৰ 6ষ্ঠ বাৰ্ষিক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰথম বছৰ আমাৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে, এইটো 6 নম্বৰ বছৰ আৰু সংঘ গঠন হোৱাৰ 25